এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এইকেইদিন ইমানেই বিজি যে মই ভ্লগখিনিও আপলোড কৰিব পৰা নাই এইটো ভ্লগ আছিলে উৰুকাৰ দিনাৰ আৰু মাঘ বিহুৰ দিনা কিন্তু আজি মই টাইম পাই পেলাই এডিটিং কৰি পেলাই আপোনালোকৰ মাজলৈ দিছোঁ আৰু মই একচুৱেলি ইমানেই বিজি হৈ গৈছিলোঁ যে মই যোনটো ষ্টাৰ্টিং কৰিব লাগে ভিডিঅ' তেনেকৈ ষ্টাৰ্টিং কৰিবও পাহৰি গ'লোঁ একদম আধাৰ পৰা দিছোঁ আৰু এয়া ইভিনিং টাইমৰ কথা হয় যেতিয়া যোনদিনা উৰুকা আছিলে আমাৰ এবাৰ উৰুকা আমি ঘৰত খোৱা নাছিলোঁ ওচৰৰ পথাৰতে খাইছিলোঁ সকলোৱে মিলি কিন্তু আনফৰ্চুনেটলি মোৰ আৰু হাজবেণ্ডৰ টিউজডে পৰি গ'ল চ' আমি মানে ভেজ টোটেলি বাকী সকলোৱে ইয়াতে মানে আজি একেলগে মিলি জুলি পেলাই খাইছে আৰু মই কেকৰ এটা অৰ্ডাৰ আছিলে বিহু দিনাৰ কাৰণে বাৰ্থডে এটাৰ সেইটোৰ কাৰণে যিখিনি কৰি থ'ব লাগে মই কেকটো অভেনত ভৰাই পেলাই মই আকৌ ওচৰত য'ত মানে আমি খানা খাইছোঁ তালৈকে গৈ পেলাই অকণমান জুই ফুৱালোগৈ আৰু মোৰ হাজবেণ্ডৰ কাম দেখিছে সি পোৱালীকেইটালৈ মানে চকলেট আনিছে আৰু আনি পেলাই কৈছে যে এনেই তোমালোকক মই চকলেটখিনি নিদিওঁ তোমালোকে মোক এক্টিভিটি কৰি দেখাব লাগিব ইয়াতো ডান্স কৰি দেখুওৱা ইয়াতো ড্ৰামা কৰি দেখুওৱা ইয়াতো গান গাই দেখুওৱা মানে বেচেৰা পোৱালীকেইটা চকলেটৰ আশাতে খুব নাচিলে খুব নাচি বাগি তাহাঁতি এতিয়া এয়া চকলেট বিলাই আছে চবলৈকে এটা এটা চকলেট লৈ আহিছে আৰু একচুৱেলি এইবোৰ মৰমতে আনিছিলে আনি পেলাই এনেই অকণমান ফূৰ্তি হওক বুলিয়ে তাহাঁতক নাচিবলৈ দিলে আৰু এইফালে খানা বনাই আছে ওচৰৰ দাদা এজনে খানা বনাইছে আৰু এইফালে বৌহঁতেও লাগি আছে আৰু আমাৰ কাৰণে ভিতৰত বনাই আছে পনীৰ খাম আমি আজি উপায় নাই আৰু টিউজডেটো যোনটো আমি মানি আছোঁ সেইটোতো মানি থাকিবই লাগিব চ' একো নাই খোৱাটোনো কি আৰু ফূৰ্তিটোহে মেইন আৰু এইফালে পুৰা ডাঙৰকৈ জুই ধৰি দিছে আমি ফুৱাই আছোঁ আৰু তাৰ পাছত আহি পেলাই এয়া কেকটো কমপ্লিট কৰি ল'লোঁ বাৰ্বি থিমত আছিলে তেওঁলোকে বাৰ্বি থিমত অৰ্ডাৰ কৰিছিলে এইটো কেকটো আৰু কেক কমপ্লিট কৰি পেলাই ঘৰত মনটো বহা নাই তাৰপাছত আকৌ গৈ পেলাই মই খানাৰ জেগা পাই গ'লোগৈ এয়া দেখিছেনে কিমান নাচিছে সকলোৱে মিলি বাপৰে ইমান একদম ফুল এনাৰ্জি আৰু সকলোৰে পোৱালিৰ পৰা ডাঙৰলৈকে সকলোৱে মিলি জুলি নাচিছে আৰু মাঘ বিহু বুলি ক'লেনো কি আৰু এইখিনি ফূৰ্তিয়েতো লাগে ন মই পিছে নাচিবলৈ যোৱা নাই এয়া মই ছাইডতে বহি পেলাই পূৰা ভিডিঅ'গ্ৰাফী কৰি আছোঁ আৰু ইয়াত সকলোৱে ফূৰ্তি কৰি পূৰা নাচিছে এইফালে বাহিৰত নাচি আছে আৰু এইফালে আমাৰ খানা অলৰেডি ৰেডি হৈ গ'ল এয়া পনীৰ ভাত আৰু কি কৰিব উপায় নাই খাবতো লাগিবই মই সঁচা কথা ক'ব গ'লে পনীৰ খাই একদম ভাল নাপাওঁ বহুতে ভাল পায় কিন্তু মই একেবাৰে ভাল নাপাওঁ আৰু কিন্তু খালোঁ আৰু ভাল লাগিলে ভাল বনাইছিলে আৰু এয়া ভাত খাই আহি পেলাই এয়া আকৌ জুই সেকি আছোঁ জুইৰ ওচৰতে বহি আছোঁ আৰু সেইফালে ডান্স হৈ আছে আমি চাই আছোঁ পূৰা আপোনালোকৰ উৰুকা কেনেকুৱা গ'ল বাৰু কমেণ্ট কৰি জনাবাচোন সকলোৰে ভালে কুশলে গৈছে নিচিনা লাগিছে আৰু আমাৰো ভালকৈ গ'ল আৰু উৰুকাটো এয়া আৰু এতিয়া দেখাম মোৰ হাজবেণ্ডৰ ডেন্স চক এনেই হ'লে তাৰ একদম গোটেইটো এনেকৈ ষ্ট্ৰেইট ৰৈ থাকিব ক'ৰবাত গান এটা শুনিলেও আজি তাৰ ডান্স চক বাহ কি ডেন্স কৰিছে ৱাও খুব ধুনীয়া নাচিছা তুমি দিয়া মই আৰু ছাইডৰ পৰা পূৰা একদম উকিয়াই আছোঁ আৰু অৰ ডান্স কৰোঁ বুলি নাচিব নাজানে আৰু এনেই ফূৰ্তি কৰিছে আৰু ওচৰৰ দাদাহঁতৰ লগত মিলি পেলাই চ' এয়াই আছিলে আমাৰ উৰুকাৰ নিশা বাকী ভিডিঅ' মোৰ একেবাৰে কৰা নহ'লে পাহৰি থাকোঁ কৰিবলৈ আৰু এয়া আছিলে আমাৰ উৰুকাৰ ৰাতি ভিডিঅ' আজি হৈছে ভোগালী বিহু আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ ভিডিঅ'টোতে মই উৰুকাৰো দুটামান ক্লিপ ভৰাই দিম গতিকে দুদিনৰ এইটো ভিডিঅ' হ'ব ভিডিঅ'টো চাই থাকিব স্কিপ নকৰি শেষলৈকে লুহি তেতিয়ালৈকে উঠাই নাই তেওঁতো উঠোতে হৈছে আৰু মই কিন্তু তেওঁৰ কাৰণে ৰৈ নাথাকিলোঁ সোনকালে আহি পেলাই চাকিগছ জ্বলাই লৈছোঁ তাৰপাছত আকৌ নামঘৰত সেৱা কৰিবলৈ যাব লাগিব সেয়া লুহিত উঠাৰ পিছতহে যাম আমাৰ ঘৰৰ ফ্ৰণ্টতে নামঘৰ ভাগ আছে যেতিয়া প্ৰথমে তাত সেৱা কৰোঁগৈ আৰু তাৰপাছত মা দেউতাক সেৱা কৰোঁ তাৰ পিছতহে আমি মানে বিহু বুলি ঘৰৰ পৰা আচলতে ওলাই যাওঁ আমাৰ অসমীয়া সংস্কৃতিৰ এইখিনিয়ে আচলতে পৰম্পৰা যিখিনি সৰুৰ পৰা মই মাৰ পৰা শিকি আহিছোঁ সৰুৰ পৰাই মাক দেখি আহিছোঁ ৰাতিপুৱা হওক সন্ধিয়া হওক ধূপ চাকি জ্বলাই কিন্তু মোৰ মাৰ নিচিনাকৈ এতিয়া একেবাৰে সময় নহয়েই ৰাতিপুৱা লৰালৰিকৈ ওলাই যাওঁ আৰু আবেলি আহি পেলাই দেৰি হয় পোৱা কিন্তু হ'লেও মোক লুহিতে সদায় কয় যে তুমি জ্বলাবা কিন্তু মানে মোৰ টাইম নিমিলে কেতিয়াবা জ্বলাওঁ কেতিয়াবা নজ্বলাওঁ কিন্তু একো নাই মনত যদি ভক্তি থাকে
তেতিয়া আচলতে চাকি জ্বলাবই লাগিব বুলি কথা নাই মনত ভক্তিভাৱটো মেইন সেৱাটো আঁতৰৰ পৰা কৰিলেও সেইটোৱে বহুত বুলি মই ভাবোঁ আচলতে গুণগুণ আমাৰ গুণগুণকে পূজাটো কৰি দিওঁ আৰু নমো 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 দিওঁ আৰু চাওঁ নমো 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 গুণগুণ গুণগুণ আমাৰ গুণগুণ এইটো এফালে চাকি বন্তি জ্বলাই পেলাই আজৰি হৈ পেলাই মই কি বনাইছিলোঁ মানে আমাৰ ঘৰত সেইখিনি এনেকৈ ধুনীয়াকৈ বানকাঁহী এখনত সজাই ল'লোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ সজাই লৈছোঁ এয়া বিয়াত উঠা বানকাঁহী আছিলে এয়া আচলতে ব্যৱহাৰ কৰা নহয় যে বিহুতে বোলো আজি উলিয়াই পেলাই মই সজাই পেলাই ফটো মাৰোঁ আৰু তাৰপাছত আকৌ ধুনীয়াকৈ ভৰাই পেলাই থৈ দিম আৰু এয়া মই কি বনাইছিলোঁ বা আমাৰ ঘৰত কি বনাইছিলে সেই সকলোখিনি দেখালোঁ আপোনালোকক এয়া আমি যি আছিলে ঘৰত কৰি লৈ মা দেউতাকো সেৱা কৰিলোঁ ভিডিঅ' ক্লিপ লোৱা নহ'লে এয়া সেৱা কৰি পেলাই আহি পেলাই ওচৰৰ বৰ্তা বৰমা সকলক সেৱা কৰিবলৈ আহিলোঁ সেৱা কৰি পেলাই আকৌ ওচৰতে পোৱালি কেইটামানক দাদাজনে খেল খেলাইছিলে সেয়াও চাবলৈ বুলি আহিলোঁ মাঘ বিহু বুলি ক'লে আৰু এইখিনিয়ে ফূৰ্তি হয় ভালে কৰিছে বাৰু যি কৰিছে ওচৰৰ পোৱালিকেইটাক খেলাইছে আৰু প্ৰাইজ দিছে 50 টকা 100 টকা তেনেকৈ আৰু সেইখিনিতে হাতীবোৰে খুব ফূৰ্তি পাইছে এয়া মিউজিক চেয়াৰ হৈছে টেকেলি ভঙা দবাম বা কি যে সৰুকালৰ খেল আমিতো বাৰু খেলা নাই এয়া আমি চাইহে আছোঁ পূৰা তাহাঁতক একদম জোচ দি আছোঁ যে পাৰিবি খেল এইফালে এয়া দবামৰ লাইন দেখিছেনে চেণ্ডেলে দি পেলাই মানে দি দিছে আৰু চব যোগাৰ আৰু পূৰা খেলাই আজৰি এয়া ওচৰৰ বৰ্তাহঁতৰ ঘৰলৈ আহিলোঁ চাহ খাবলৈ মাতিছিলে তাতে অকণমান ৰ'দত বহি চাহ খাই ল'লোঁ এয়া চাহ খাই পেলাই লৰালৰিকৈ ঘৰলৈ আহিলোঁ কাৰণ এতিয়া ঘৰলৈ যাম এয়া আমি ওলাইছোঁ ঘৰলৈ বিহু বুলি আৰু এইটো মোৰ কেকৰ অৰ্ডাৰ আছিলে কেকৰ অৰ্ডাৰটো দিছিলে সৰু পেহী ঘৰৰ ভাড়াঘৰত থকা ফেমিলি এটাৰ পৰা গতিকে কেকো দিবলৈ গ'লোঁ আৰু পেহী ঘৰটো পাক এটা মাৰি আহিলোঁ এইফালে পেহাৰ লগত বহি পেলাই পূৰা লুহিতে কথা পাতি আছে আৰু পেহীয়ে আকৌ একদম হাঁহৰ মাংস আগদিনাৰ পৰা থৈ দিছে কাৰণ মই হাঁহৰ মাংস খাই ভাল পাওঁ যে আৰু পুৰি বনাই দিলে তেনেকৈ আমি হাঁহৰ মাংস আৰু পুৰি খালোঁ বহি লৈ পেলাই ধুনীয়াকৈ এয়া হৈছে মোৰ সৰু পেহী আৰু এয়া হৈছে পেহীৰ ছোৱালী দেহা আৰু এয়া পেহা সৰু পেহা পেহীৰ ঘৰৰ পৰা ফাইনেলি আহি পাই গ'লোঁ মাৰ ঘৰত আহি পেলাই এয়া পূৰা বহি আছোঁ আৰু বিন্দাছ ঘৰলৈ আহিলে একদম আৰু আজৰি আৰু একদম আৰাম আৰু আৰামত এয়া খানাও পাই গৈছোঁ মুখৰ আগতে আৰু দেখিছেনে মই ইউটিউবত দিম মই মানে দেখিবলৈ এনেকুৱা আৰু মোৰ নিচিনা মোৰ বা হয় গাইজ এয়া মোৰ মিনি ভাৰ্জন আৰু এজনী টিকলি এয়া আমাৰ মাৰ ঘৰৰ ওচৰতো পূৰা গেম হৈ আছে এইটো একচুৱেলি প্ৰতি বছৰে হয় আৰু এবাৰ আহি পেলাই মই এবাৰ খেলিমেই আৰু দেই যোৱাবাৰ পোৱা নাছিলোঁ এইবাৰ বোলো নাই খেলিবই লাগিব আৰু ওচৰ চুবুৰীয়া আচলতে এনেকৈ গেম চেম বা এনেকৈ ভোজ হওক কিবাকিবি খাই থাকিলেহে মিলা প্ৰীতি থাকে আৰু আমাৰ ওচৰৰ মানুহখিনি সঁচাই খুব ধুনীয়াকৈ ইউনিটি আছে তেওঁলোকৰ মাজত তেওঁলোকে কিবা এটা অকেজন আহিলে একেলগে মিলি পেলাই মানে ভোজ খায় আৰু এতিয়া চাওকচোন সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খেলিছে আৰু এয়া হৈছে আমাৰ মিষ্টাৰ হাবিবি ক'লৈ যাব চাব দেই এতিয়া গৈ আছে কৈছোঁ তুমি যে লাজ নোপোৱাবা মোক কিন্তু লাজটো পোৱালে আৰু নেজানে টেকেলি ভঙা খেলিবলৈ আৰু ময়ো পিছে একে দেই ময়ো নোৱাৰোঁ বেকা আছে थोड़ा सा राइट बढ़िया 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 एकदम सीधा নাই হোৱা
চ' খেল চেল খেলি পেলাই টাউনত বজাৰ দুটামান কৰি পেলাই এয়া ঘৰ পালোহি কাৰণ উৰুকা একচুৱেলি আজি আমাৰ হ'ব কাৰণ আমি কালি মাছ মাংস খাব নাপালোঁ আজি ঠিকছে খাম আৰু গাহৰি হাঁহ লোকেল চিকেন চব খাম আৰু আজি এয়া চুঙা চিকেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা হৈছে এয়া পাত কাটিছে এয়া ইয়াতে চব সানি পেলাই চুঙাত ভৰাই দিম আৰু তাৰপাছত পূৰা এনজয় কৰি খাম আৰু এয়া চুঙাত দি দিলোঁ আমি অলৰেডি এটাত চিকেন আছে আৰু এটাত পৰ্ক আছে এইফালে আমাৰ নিঙ একদম ঘূৰি ফুৰিছে আৰু কি পামকৈ সি গম পাইছে মাংস গোন্ধ আছে যে সেইকাৰণে চাৰিওফালে ঘূৰি ফুৰিছে কিজানি অকণমান খাবলৈ পাওঁ বেচেৰাটো চ' ফাইনেলি আমাৰ চুঙা পৰ্ক ৰেডি এয়া দেখিছে কিমান য়াম্মি লাগিছে হেল্ল' গাইজ মাঘ বিহুৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ আজি এই নিজান ৰাতি আৰু আমাৰ মালিনী আৰু মই মিনাম্মা আৰু মই আজি নিজান ৰাতি একদম এন্ধাৰত তলত বহি আছোঁ তাতে আমাৰ লগত আছে আমাৰ বডিগাৰ্ড ক'ত গ'ল বডিগাৰ্ড এই আমাৰ বডিগাৰ্ডো আছে নুচুবা তাক আমাৰ বডিগাৰ্ড আছে বডিগাৰ্ড আছে আমাৰ ৰক্ষা কৰি আছে এতিয়া ৰাতিখন আমি জুইৰ ওচৰত বহি আছোঁ জুই ফুৱাই দুইটাই ধুনীয়াকৈ এইটো পৰিৱেশ আৰু আপুনি ক'তনো পাব মই নাপাওঁ বুলি কোৱা তুমি মইতো নাপাওঁ বাৰু মইতো কেতিয়াবাহে পাওঁ মই আলহীয়ে ঘৰখনৰ কিন্তু গাঁৱত এই পৰিৱেশটো পোৱা যায় টাউনততো কিবা গাড়ী গুড়া হৰ্ণ চব চিঞৰ বাখৰ থাকেই আৰু আমি কি খালোঁ কৈ দিয়া আমি আজি খালোঁ চুঙাত গাহৰি হেৰি কৰিলোঁ চুঙা চিকেন চ' এয়াই আছিলে আমাৰ মাঘৰ বিহু আৰু উৰুকা যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই